Hey guys, welcome back to my YouTube channel. আৰু বহুত দিন ভিডিও আহা নাই মানে কিবা কিবি কন্ডিশন আছে দেখছি হাত চাতৰ অৱস্থা ন আছে মানে সৰুকে এটা গাইস এক্সিডেন্ট হৈ গেল আৰু তাৰ পিছত দেখছি এটা বৰ্তমান অৱস্থাগিলা এনেকুৱা হৈ আছে ও হস্পিটাল গেলে আঁঠুত এগিলা লাগি আছে নাকি বৰ্তমান ভাই আমাৰ বাৰু ক্যামেৰামেনে দেখাই আছে গোটেইখিনি মানে হাইবও পৰা নাই ভালকে এগিলা খিলে দিলে বসে কান চানত এগিলা তো সেই কাৰণে মানে একমাহ ভিডিওটো আহা নাই ভাবিলো চেনেলটো অলপ ডান পৰি আছে গতিকে দেখাই দিছোঁ আৰু গাইছ কিনো ক'ব আৰু চিম্পথি লোৱা নাই হৈছে তো এই আৰু অলপ এক্সিডেণ্ট হৈ গ'ল মানে আমি বিয়াখন খাব গৈছিলোঁ যাওঁতে অলপ পৰি গ'লোঁ ৰাস্তা বেয়া আছিল অচিনাকি জেগা তো এক্সিডেণ্টটো হৈ গ'ল হাতত ভাঙা চিঙা হোৱা নাই বাৰু জাষ্ট চাৰ্চৰি গৈছে এনেকুৱাকৈ গোটেইখিনি বাকী সেই আৰু বৰ্তমান অলপ ৰিকভাৰী হৈ আহিছে ধৰ এইবিলাক সুখ এইবিলাক দেখা পাইছে তো সেইকাৰণে আজি হ'ল নেকি আজি 10-12 দিনৰ বেছি হৈ গ'ল তো ভাল পাই মানে এটলিষ্ট খোজকাঢ়াৰ পৰা হৈ কিনে ভিডিঅ'টো বনাইছোঁ বাকী এতিয়া ধৰ মই আপোনালোকক বাইকখনো দেখাওঁ কি হৈ আছে বাইকৰ কণ্ডিশ্যন মানে ভিডিঅ' বহুত দিন অহা নাই সেইটো হয় মানে এনেকুৱা কণ্ডিশ্যনতো চাক কেনেকৈ ভিডিঅ' বনাম কি আন হৈ আছে মোৰ তাত মানে এতিয়া এডিট কৰিব পৰা নাই মানে হাতৰ হেৰিৰ কাৰণে এইবিলাক চাল তাল গৈছে মই দেখাই এইটো বেণ্ডেজ লাগি আছে এই আঙুলি চাঙুলি এইবিলাকৰ অৱস্থা নাই তো থকা ভিডিঅ'খিনিও মানে এডিট কৰিব পৰা নাই মই তো এইটোৱে মানে দি দিম বুলি ভাবিছোঁ আৰু আগতে যি ইমান দিন নাইও লগতে মই বাইকখন দেখাই দিওঁ একবাৰ বাইকটোৰ বাৰু বহুত বেছি একো হোৱা নাই নাম্বাৰ প্লেটটো অলপ বেকা হৈছে এইবিলাক বাৰু মাইনৰ বস্তু তাৰপাছত অলপ ইফালে মোৰ হেণ্ডেলটো অলপ বেয়া হৈ গৈছে পাইপটো হেণ্ডেলটো অলপ চেঞ্জ কৰাব লাগিব একো নাই তাৰ লগতে ইণ্ডিকেটৰ এটা গৈছে অলপ স্ক্ৰেচ পৰিছে এইখিনি কিন্তু তাত বাদে একো হোৱা নাই মিনিমাম 1-2,000 টকাৰ ভিতৰত গাড়ীটো ঠিক হৈ যাব এইবিলাক নাই আৰু মানুহটো বাৰু ঠিক হয় মানুহটো ঠিক হোৱাটো বেছি জৰুৰী বাকী সেয়া ভাবিলোঁ এটা আপডেট এটা দি দিওঁ ইমান দিন ভিডিঅ' চিডিঅ' নাই কাৰণ অডিয়েঞ্চখিনিয়ে ভাবব যি মৰিলনে আছে মৰা নাই গাইছ আই এম বেক হে গাইছ বৰ্তমান আজি এটা ড্ৰেছিং চলি আছে আৰু এই বাবলুক মাতি দিছোঁ ভাইক সি মানে অলপ হেল্প কৰি আছে তো হাতৰ এইগিলাক মলম চলম হৈ গ'ল আৰু ভৰিৰ এইবিলাক চব খুলি দিয়া হৈছে চকুত ড্ৰপাত দিব লাগে সেনেকৈ মানে গোটেইখিনি হাতৰ এইবিলাকত মলম চলম চব এইবিলাক লাগি আছে তো ভাই এইবাৰ এইটো দি এইটো এই ওৱান ড্ৰপ তো সেয়া আৰু ভাইক মাতি দিছোঁ বৰ্তমান ড্ৰেছিং চলি আছে আৰু মানে 3-4 দিনৰ মেইনলি আৰু ভিডিঅ'টো হৈ আছে ব্লগটো সেয়া আৰু গাইজ বৰ্তমান ট্ৰিটমেণ্ট চলি আছে আৰু সোনকালকে অলপ ভাল হ'ব লাগে চেষ্টা কৰি আছোঁ ইফালে এইবিলাকতো বাৰু এৰি গৈছে ফিকাটোও কমছি বাকী এইবাৰ সেইটো দিন নাকত 3 ড্ৰপ এইটো ৰঙাটো সেইটো এইটো নহয় এইটো এই ড্ৰপ ইফালে নাকত 3 ড্ৰপ দিবি নাকত মানে নাকৰো ইফালে মোৰ চাইনাছ কাষৰ ভিতৰৰ ইফালে মানে জগ লাইনটো অলপমান ফ্ৰেকচাৰ টাইপ হৈ আছে আৰু সেইকাৰণে অপাৰেশ্যন নালাগে প্লাষ্টিক চাৰ্জাৰীক দেখাইছিলোঁ চাৰ্জনক আৰু সিহঁতে কৈছে যে ডক্টৰে নালাগে বৰ্তমান আৰু মেডিচিনৰ ওপৰতে হৈছে তো হৈ আছে আৰু বৰ্তমান গাইজ ট্ৰিটমেণ্ট 3 ড্ৰপ ভিতৰত মোৰ গাইষ্টিছটো এনেকুৱা বেয়া না নাকত দিয়াৰ লগে মানে আৰু চিলিন কাটিব লাগি আজিতো হ'ল আজি মঙলবাৰ না তো আজি মঙলবাৰ মোৰ এক্সিডেণ্ট হৈছে বুধবাৰে তো নেক্সট আমি ফ্ৰাইডে শুক্ৰবাৰে মাতিছিলোঁ তেনেকৈ খুলিবা চেকআপ এটা আছে তো তাৰে যোৱাৰ পাছত ধৰ লাহে লাহে ক'ব পাৰি ধৰ খোজ চোজ কৰাৰ পৰা হৈছোঁ 30% মান ৰিকভাৰী হৈছে আৰু গাইছ আৰু বৰ্তমান আজি হৈ আছে 7 নম্বৰ দিনমান তো বৰ্তমান ড্ৰেছিং চলি আছে মোৰ এয়া চাব পাৰে এই বদ্দাকাই ড্ৰেছিং কৰি আছে মোৰ সহভাগী আৰু মোবাইলটো মানে কেমেৰাটো অলপ ব্লাড টাইপ হৈ আছে কাৰণ পৰন্তে মোবাইলটো অলপ ডেমেজ হৈছে তো সেই আৰু বৰ্তমান চলি আছে গাইছ আৰু কাৰোবাক যদি লাগে ড্ৰেছিং কৰিব এই ভাইক কণ্টেক্ট কৰি ল'ব আমাৰ বদ্দাকাক পঢ়বি অকণমান ৰিয়লিয়া পৰি মৰা সদায় মোক দিগদাৰ কৰিছে জিন্দা গাইছ আই এম এলাইভ আৰু বৰ্তমান মোবাইল থ এই ৰ এই ধৰচোন একবাৰ গাইছ মুচি ল'লোঁ অলপ এতিয়া ঠিক হৈছে এটা মই অলপ থৈ দিব লাগিব ইনকে আৰু হাততো এইগিলা বেণ্ডেজ গোটাই দে কৰোঁ ক'ত সেইখিনি তো ষ্ট্ৰাগল চলি আছে গাইছ বৰ্তমান চেনেলটো 1K হৈ আছিল কিন্তু এবাৰ বিলাই বিপত্তি মোৰ শেষে নহয় এতিয়া ভিডিঅ' মানে দিবই পৰা নাই এইটো ভিডিঅ'টো শ্বুট কৰি থকা আজি 4-5 দিন শ্বুটে কৰি আছোঁ কিন্তু এতিয়া মই এডিটে কৰা নাই এতিয়ালৈকে আপোনালোকে বা কিমান দিন পাছত চাব পাবই চ' চলি আছে আৰু গাইছ জীৱন কি ক'ব আৰু
চাইকেল চলালেও পৰা বাইক চলালেও পৰা সেইকাৰণে 4 চকীয়া আনি দিয়া নাই তোক গাইজ উৰিয়ে থাকা সোনকালকে ছাবস্ক্ৰাইববিলাক বঢ়াই দি চেনেলটো মনিটাইজ কৰি দি নিশ্চয় 4 চকীয়া চলাম আমি হাত ভৰি ঠিন নোহোৱা চলি তই পৰে এখন মৰে এখন মোৰ এতিয়া এইবাৰে কাম হৈছে তো বৰ্তমান এইখিনি ড্ৰেছিং হৈ গ'ল আৰু মই একবাৰ হাতত দিগিৰিও দেখাই দিওঁ কেমেৰাটোৱে ধৰিব অলপ অসুবিধা হোৱাহান হৈছে তো এই চাওক হাতৰ এইখিনি ফ'কাছ হৈ তো এইখিনি শুকোৱা আৰম্ভ হৈ গৈছে ইফালে বাৰু এইগিলা একো নাই তো পাছত দেখি মূৰৰ এইখিনিত মানে মোৰ চিলনি আছে আৰু বৰ্তমান বেণ্ডেজ কৰি থোৱাই আছে এইখিনি বৰডেকাই কৰি দিছে আৰু চলি আছে আৰু গাইজ জীৱন এয়া আৰু পিচ গাইজ পিচ তো এবাৰ চকুত মানে মোৰ ড্ৰপ দিব আছে এয়া চাব পাৰে চকুটো মানে বহুত ৰঙা পৰি আছে চ' বৰডেকাই এতিয়া কেমেৰাত ধৰি পেলাই ড্ৰপটো দি দিব আৰু গাইজ লাইফ অফ এ ইউটিউবাৰ তাকো আমাৰ হৈছে ভুকুৰা ভেঞ্চাৰ ইউটিউবাৰ গাইজ এতিয়া কিবাকে ভেঞ্চাৰৰ পৰা অলপ চৰকাৰী কৰি দিয়া অলপ এতিয়া চকুত ড্ৰপ হ'ব গাইজ এইটো জেল টাইপ মাল মানে এইটো দিব লাগিব ওপৰৰ ফালে চাই থাক দেই পচছি না পচছি কিন্তু অকণমান ভূৰত লাগি আছে একো কথা নাই একো কথা নাই আৰু এইবাৰ মানে ড্ৰপাৰ আছে মোৰ তো 1 ড্ৰপ দিব লাগিব এইবাৰ ওপৰৰ ফালে চাওঁ ধুনীয়াকৈ পৰছি হা তোমাৰ ৰঙা পৰি আছে এইটো চাইডে চাইচোন এইটো চাইডে এই পুৰা লাল হৈ আছে আকৌ ইফালে দেখি চাওঁ ওপৰত দেখি চাওঁ পুৰা এটা চাইডত মানে আলচাৰ টাইপ হৈ গৈছে ইফালে এটা মানে পুৰা ৰেড কালাৰ হৈ গৈছে মানে ৰেড আই গাইজ আৰু গাইজ সেইকাৰণে ঘৰত দুটা চলি থাকিলে ভাল এতিয়া এটা কৰি আছোঁ এই এটাই চব কাম কৰি আছে এতিয়া আমি বিয়া বাৰু নহয় মানুহটো গাইজ তিৰি নাই আমাৰ গাৰ্লফ্ৰেণ্ডো নাই গতিকে আৰু আমাৰ বৰডেকাই কামবিলাক কৰি আছে পুৰা লাগি আছে তিৰি বনাই দিছোঁ ভাই কাৰণে কথা নাই বৰ্তমান মই ইয়াত ধুনীয়াকৈ এতিয়া ৰেষ্ট লৈ আছোঁ এই হাতৰ ইফালে এইবিলাক তো ঔষধো খাব লাগিব মানে ঔষধো বহুত খাব দিছে বিশ্বাস কৰিব না আপোনালোকে 15টা নে 17টা মোৰ টেবলেটে আছে খাব লগা মানে খাই এনেকুৱা লাগে এতিয়া হাগবা গৈছোঁ হাগাৰ বাছো মানে গুৰ বাছটো মানে টেবলেট হৈ গৈছে চ' গাইজ বৰ্তমান যাই আছোঁ আমি চেকআপৰ কাৰণে আমাৰ ডে 3 চেকআপ আছে মানে এসপ্তাহ বছৰটো আজি গোটাই চিলিণ্ডাৰবিলাক খোলা হ'ব চ' চাওঁ কি হয় আৰু গাড়ী চাড়ী পূৰা ৰেডি হৈ আছে আৰু বৰ্তমান একদম বাচ্ছিৰ পৰা চাওঁ মই জীৱনত ইমান ৰাতিপুৱা উঠাই নাছিলোঁ ক্লাছ 10ৰ পাছত চ' এতিয়া উঠি যাব লাগে ৰেডি পূৰা কেনেকুৱা কুঁৱলী হৈ আছে একদম পূৰা এই মিৰ্জাপুৰৰ চিনান হৈ গৈছে গাইজ গোটাই So guys, বৰ্তমান আমি পুৰা ফিউল পাম্প পাই গ'লোঁ আৰু গাড়ীত আমাৰ ফিউল আপ কৰিব লাগিব মানে বৰ্তমান বহুত ৰাস্তাত ভিডিঅ' কৰা নাই মানে কিনো দেখাম কি নেখাম হৈ গৈছে আৰু লক্ষ্য আছে বৰ্তমান লক্ষ্যৰ লগত পূৰা আহি গৈছোঁ আৰু 3 নম্বৰ দিন না আমাৰ আমি তেল অলপ ভৰাই লওঁ তাকে তেলটো ভৰাই লৈ উঠি মানে তোল লাই দি আমি নাযাওঁ কাৰণ তোল আমাৰ বহুত পইচা কাটা যায় চ' আমি বেলেগ এটা ৰাস্তাতে আমি গুচি যাম আৰু মানে বহুত শ্বুট কৰা নাই মেইনলি কাৰণ ভিডিঅ'টো নহ'লে বহুত লাম্বা হৈ যায় গতিকে যিখিনি পাৰোঁ শ্বৰ্টকাট ফুলমূলকৈ আপোনালোকক দেখাই দিম আৰু 9 লিটাৰ তেল হৈ গৈছে 900 টকা তেল পুৰা হৈ যাব আৰু গুৱাহাটীৰ পৰা আপ ডাউন চ' গাইজ আমি হাইৱে ইফালে তো এতিয়া ইফালে যদি আমি যাওঁ 22টা বাছি যাম কিন্তু আমি এতিয়া বৰ্তমান তোলৰ কাৰণে বাচবাৰ কাৰণে আমি এতিয়া যাই আছোঁ মদন কামদেৱৰ গেটটো আমাৰ বনাই আছে চাহ পাইতো এইটো ৰাস্তাদি যাই আমি ধুনীয়াকৈ তোল পাৰ হৈ কিনে আকৌ হাইৱেত কানেক্ট হৈ যাম তো গাইজ মদন কামদেৱত গুচি যাব লাগিলে ৰাইট চাইডে যাব লাগিব তো এই গেট খাই গ'লে আমি মদন কামদেৱ মন্দিৰ পাই যাম কিন্তু আমি যাম বৰ্তমান এইটো ৰাস্তাদি যাই আমি আগত কানেক্ট হৈ যাম মানে আৰু তো ইফালৰ পৰা অলপ পাহাৰীয়া ভাইবটো আহি যায় তো চাব পাৰে আৰু গম পায় আমাৰ ইফালে তোমাৰ মানুহ এটাৰ একদম বিৰাট বিশাল সম্পত্তি আছে গাইছতে মানে গোটাই এলেকাটোৱে এতিয়া তেওঁৰে বুলি ক'ব লাগিব গম পাইছে কিজানি মই কথা কৈছোঁ আৰু এনে চাব গ'লে ভাইবটো ধুনীয়া আৰু পূৰা পাহাৰীয়া এলেকা পূৰা মিনি হিমাচল আৰু ক'ব গ'লে আৰু ইফালে নাৰ্চাৰী নেকি পূৰা বেলেগ চিষ্টেমৰ নাৰ্চাৰী কিন্তু মানুহ চানুহ নাই একদম আৰু ইয়াত পূৰা বেহাৰ চাকিত ধুনীয়াকৈ বেহাৰ ফুলছে আৰু লগতে আমাৰ সূৰ্য দেৱতাও পূৰা ওলাইছে ধুনীয়া পূৰা প্ৰতাপ দিয়া আৰম্ভ কৰি দিছে টোল আৰু বৰ্তমান আমি পূৰা হাইৱে কানেক্ট হৈ গ'লোঁ 4 লাইন তো বচাই দিলোঁ আমি 250 টকা ফাৰ্ষ্টে গ'লে আমাৰ আছে ফাৰ্ষ্টেগ তেওঁ আমি ফাৰ্ষ্টেগ ইউজ কৰা নাই মানে সদায় জানো কিমান দিম মানে চেকআপত অহাই দি থাকিব লাগে আৰু এতিয়া ধুনীয়াকৈ চিট বেল্ট লগাই ল'লে আমাৰ ৰাইডাৰে পূৰা বৰ্তমানে পূৰা হনুমান গিয়াৰ লাগি গ'ল আৰু মজাকৈ এতিয়া জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল আৰু গাইজ এটা সময়ত আজিৰ পৰা প্ৰায় 7-8 বছৰ আগত এইখিনিত ইমানে জাম হৈছিল মানে এইটো চাব পৰা ইফালে ৰেল লাইন এটা আছে আমি ৰেল ক্ৰচিং গম পাব যিখিনি মানে গুৱাহাটী আহিছিল মানে 1-2 ঘণ্টাতকৈ বেছি জাম লাগি গৈছিল মানে ইয়াতে পাৰ হ'বা মানে ট্ৰেইনখন পাৰ হ'ব লাগে ইমানে ৰখিব লাগে
মানে সঁচা কথা আৰু মানে বেলেগ নষ্টালজিয়া হৈ গ'ল, ফিলিং নষ্টালজিয়া হৈ গ'ল মানে জাগাখিনি পোৱাৰ লগে লগে। সৰুতে যেতিয়া আমি গুৱাহাটীত আহিছিলোঁ মানে তেতিয়া এটা চখ আছিল আহা, তেতিয়া এইখিনিত মানে বিৰাট বিশাল জাম হৈ গৈছিল আগতে। আৰু এতিয়াতো বাৰু একদম পুৰা চিলচিলীয়া ৰাস্তা হৈ গৈছে, একদম মোৰ গালৰ নিচিনা যেনেকৈ চিলচিলীয়া সেই ৰাস্তাও চিলচিলীয়া। আৰু আমি আহি শৰাইঘাট পাই গ'লোঁ। আৰু তাৰ লগতে দেখাই দিওঁ এইখন আমাৰ মামাৰ গাড়ী, কিনকে মানে চাওক কি ৰাস্তাইদি আহি আছে, আহিব লাগে বেলেগেদি কিন্তু মানে ৰং চাইডেদি আহি আছে ইহঁতে। সেনে আৰু চৰকাৰী গাড়ী কোনে খাতি কৰিব গাইছ, কথা নাই। আমি যদি নৰ্মেল মানুহে আমি অকণমান ৰং চাইডেদি সোমাইও দুদিনমান আগত পাইছিলে কেছটো কেনেকুৱা হৈ গৈছিল পাণ বজাৰত, কিন্তু এতিয়া মামাৰ গাড়ী কোনো মানে একোৱেই নহয়, আই ডোণ্ট গিভ হে, সেইটোৱে আৰু বুজি পাইছে আৰু। আৰু গাইছ আমাৰ যিখন উত্তৰ গুৱাহাটীদি মানে সংযোগ হ'ব, তো দলংখন চাব পাৰে, কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, প্ৰায় 70 to 80% কাম কমপ্লিট হৈছে। তো দলংখন এখন আৰু এইখিনি নতুনকৈ বনাই দিছে, মানে ক'বা গ'লে মুম্বাই যেনেকৈ গাইছ মাৰিন ড্ৰাইভ, সেনেকৈতো আমাৰ ব্ৰহ্মপুত্ৰ ড্ৰাইভ আৰু ক'বা গ'লে এইখিনি বৰদলৰখিনি মানে সঁচাই ভাল লগা হৈ গৈছে। চাওক না মানে নাজাৰাটো এটা বেলেগ এটা ভিউ আহি গৈছে সঁচাকৈ, মানে গুৱাহাটী এটা বেলেগ নেক্সট লেভেল হৈ গৈছে মানে এইখিনি বস্তু বনোৱাৰ কাৰণে। এইটো বস্তু ভাল বনাইছে আৰু এপ্ৰিচিয়েট কৰিব লগা কথা। আৰু দলংখন চাওক, মই আপোনালোকক দেখাই দিছোঁ চাওক, এইবিলাক ক্ৰেন লাগি আছে, বহুতখিনি কাম হৈছে আৰু মিনিমাম আৰু 2 বছৰমানৰ ভিতৰত হৈয়ে যাব লাগে, 1-2 বছৰৰ ভিতৰত। তো ফাইনেলি গাইজ GMC পাই গ'লোঁ আহি। আৰু মেইন কথা ভিতৰত মানে আমাৰ কি আছে, ভিডিঅ' এলাউ নকৰে, তো যিখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আৰু আজি মানে মোৰ বেণ্ডেজ চিলাই তিলাই চব মানে খোলা হ'ব, তাৰ লগতে এটা চেকআপ আছে, ফাইনেল চেকআপ। যে মোৰ এইটো জ লাইনটো মানে অলপ ফ্ৰেকচাৰ থকা বুলি কৈছোঁ, তো গোটেইখিনি চেকআপ কৰি উঠি ধুনীয়াকৈ আপোনালোকক লগ পাম। তো এইখন গাইজ কাৰখন চাওক, পুৰা চুইফ্টে, কিন্তু চাওক না কি মানে নেক্সট লেভেল মডিফিকেশ্যন, মোৰ ফেভৰেট গাড়ী, ওৱান অফ মাই ফেভৰেট পুৰা মানে চুইফ্টখন। আৰু চাওক না এলয় চেলয় পে পাছৰ বাম্পাৰটো চাওক, গাড়ীখন মজা, কি ধুনীয়াকৈ বনাইছে, লাইট চাইট চব চেঞ্জ কৰাইছে, মানে মজা লাগছে। আৰু লগো চগো উঠাই দিছে ভাই মানে গাড়ীটো চাওক, মানে দূৰৰ পৰা চালে চুইফ্ট বুলি ধৰিব নোৱাৰে পটককৈ। গাড়ীটো স্পইলাৰ লাগি আছে পিছফালে, আৰু ৰেজিষ্ট্ৰেশ্যন ইয়াৰে গুৱাহাটীৰে, কিন্তু বৰ্তমান আমাৰ ইফালে যাই আছে, মেবি আমাৰ মংগলদৈ চাইডৰে গাড়ী হ'ব পাৰে। কিন্তু চাওক না কি ধুনীয়াকৈ পুৰা টিণ্টেড গ্লাছ লগাই লৈছে, গাড়ীখন ধুনীয়া মডিফাই কৰিছে মানে। এইখন চাওক বেকৰ পে কি ধুনীয়া লগা হৈছে, চাওক না গাড়ীটো গাইছে একদম মিনি কুপাৰ। আৰু ইফালে গাইছ আমি আহি মানে জেগা এটা ধুনীয়া পাই গ'লোঁ, তাতে চাহ খাব লাগি সোমালোঁ। আৰু নতুনকৈ খুলিছে দাদাই, তো মানে প্লেচটো ধুনীয়া, পুৰা চাফ চিকুণ ধুনীয়া। তাৰ লগতে আমাৰ এতিয়া ফাদাৰ ইণ্ডিয়া পুৰা ফটো উঠি আছে, ধুনীয়াকৈ গড় গাইছে, এইটো পুৰা গড় আমাৰ ধুনীয়াকৈ বনাইছে। তো দেউতাক এতিয়া ফটো উঠি দি আছে দাদাই ইফালে। তো ধুনীয়াকৈ গাইজ ঘৰ আহি পাই গ'লোঁ, মানে কালি ঘৰ আহি পাই গ'লোঁ, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু ৰুমৰ ভিতৰতে মানে ঠাণ্ডা আৰু চাক ধুনীয়াকৈ এতিয়া শুকাই গৈছে এইবিলাক চব, আৰু লোচন কিবা কিবি বহুত ডক্টৰে মানে মেডিচিন দিছে, খাই আছোঁ, হাতৰ এইবিলাক বহুতখিনি শুকাইছে। তো ক'বা গ'লে এতিয়া আঁঠুৰখিনিয়ে মানে অলপমান লাষ্ট বাকী আছে আৰু শুকাবলৈ, সেইখিনি আৰু 1-2 সপ্তাহ লাগি যাব। তো ক'বা গ'লে অভাৰঅল 80% মানে ৰিকভাৰী হৈ গৈছে। তো এতিয়া বেছি বেলেগ প্ৰব্লেম নাই, অলপতো বিষটো থাকবে আৰু ঠাণ্ডাৰ দিনত। তো ভাবিলোঁ আপডেটটো দিয়া যায়, আৰু লগতে বহুত ভিডিঅ' অহা নাছিল। বাকী গাইজ ভিডিঅ'টো যিখিনিটো বহুত লম্বা হৈ গ'ল, তো ইমানখিনি ভিডিঅ' চাই যদি আপোনালোকে ভাল পাইছে, আশা কৰোঁ লাইক শ্বেয়াৰ কমেণ্ট কৰিব, তাৰ লগতে ছাবস্ক্ৰাইব এটা কৰি দিব। আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকক লগ পাম, টিল দেন বাই বাই।